Good evening everyone. মই ৰাজশ্ৰী মোৰ চেনেল ৰাজশ্ৰী কালেকশ্যনত আপোনালোকলৈ আজি মই আকৌ এটা ভিডিঅ' লৈ আহিছোঁ যিহেতু মই সদায় এটা ভিডিঅ' আপোনালোকৰ ওচৰত শ্ব' কৰোঁ আহি থাকোঁ মাজে মাজে চ' আজিও আহিছোঁ কিছুমান মোৰ যিহেতু এপ্ৰিলৰ এণ্ডিং হয় এতিয়া শেষ মাহ হয় মানে এপ্ৰিলৰ লাষ্টৰ হয় চ' সেইটো কাৰণে এপ্ৰিল লাষ্ট কাৰণে মই আজি কিছুমান অফাৰ দিম যিহেতু বহুত কম মূল্যত আপোনালোকে যিকোনো বস্তু পাব চব ৰূপত বনোৱা বাথৰুমৰ আৰু গোল্ড পলিচৰ হ'ব আৰু যদি আপোনালোকক লাগে আপোনালোকে ইনষ্টেণ্ট স্ক্ৰীনশ্বট কৰি মোৰ নাম্বাৰত হোৱাটছএপ কৰি দিব তেতিয়া বুক কৰিব পাৰিব আপোনালোকে আৰু ল'ব পাৰিব আৰু যদি কিবা জানিব লগা হয় কেতিয়াবা আপোনালোকৰ মেছেজৰ ৰিপ্লাই দিব থাকি যাতে ডাইৰেক্ট মোলৈ এটা কণ্টেক্ট কৰি দিব বা আপোনালোকে মোক ডাইৰেক্ট কল কৰি দিব মোৰ দুটা নম্বৰ দি থোৱা আছে যিটোতে আপোনালোকে কল কৰে মোক সেইটোতে আপুনি পোৱা যাব ঠিক আছে তেতিয়াহ'লে বেছি দেৰি নকৰোঁ মই আকৌ ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো আৰু যিখিনি আজি দেখাম মই আপোনালোকে সেইটো মূল্যত পাবলৈ হ'লে মোৰ দুদিন অফাৰ আছে আজি আৰু বৃহস্পতিবাৰলৈকে অফাৰ থাকিব মানে টিউজডে টু থাৰ্ছডেলৈকে থাৰ্ছডে 12টালৈকে অফাৰ আছে মানে নুন মানে আপোনাৰ দুপৰীয়া 12টালৈকে মোৰ অফাৰ থাকিব যদি এইটো টাইমত আপোনালোকে ল'ব বিচাৰে সেইটো প্ৰাইজত তেতিয়াহ'লে পাই যাব তাৰপিছৰ পৰা আপোনাৰ আকৌ আগৰ প্ৰাইজলৈ গুচি আহিব চ' যদি আপোনালোকক লাগে ইনষ্টেণ্ট বুক কৰিব আৰু যদি কিবা জানিব লগা থাকে তেনে মোক কণ্টেক্ট কৰিব চ' কি বেছি দেৰি নকৰোঁ ষ্টাৰ্টিঙত মই কিছুমান ধুনীয়া হেভি ছেট দেখাম যিহেতু মোৰ নতুন কালেকশ্যন কিছুমান ৰিচেণ্ট হৈছে বাট মই দেখুৱাবলৈ টাইম পোৱা নাছিলোঁ কাৰণে অহা নহ'ল চ' আজি প্ৰথমে মই একদম হেভি কালেকশ্যন দেখাম চব অফাৰ প্ৰাইজত আছে চাব পাৰে বিৰাট ডাঙৰ এটা ব্ৰাইডেল ৱেৰ হয় এইবোৰ এটা হৈছে ডাঙৰ ব্ৰাইডেল ৱেৰ যিবোৰ কইনাবোৰে পিন্ধে আজিকালি খুব চলি আছে ফটোশ্বুটবোৰতো আপোনালোকে চাব পাৰে এনেকুৱা ব্ৰাইডেল ৱেৰ খুব ধুনীয়া পিন্ধে এইটো বিৰাট ডাঙৰ এটা হেভি ব্ৰাইডেল ৱেৰ হয় এনেকুৱা হ'ব আৰু ইয়াৰ ইভেন ফুলিযোৰ মই ইয়াৰিংযোৰ দেখাই দিছোঁ ফুলিযোৰ হ'ব এইটো টাইপৰ ফুলিযোৰ হ'ব এনেকুৱা টাইপৰ বিৰাট ডাঙৰ এইযোৰ ফুলিযোৰ হ'ব এনেকুৱা বিৰাট ডাঙৰ টাইপৰ ফুলি হয় যথেষ্ট ডাঙৰ হয় চাব পাৰে মই এনেই লগাই দেখাইছোঁ এইযোৰ হ'ব ইয়াৰিং আৰু ছেটটো হ'ব এনেকুৱা বিৰাট ডাঙৰ এটা হেভি ছেট আৰু এইটো মোৰ অফাৰত আছে যদি আপোনালোকে অফাৰৰ প্ৰাইজত ল'ব বিচাৰে এই ডাঙৰ ব্ৰাইডেল ৱেৰ ছেটটো বা আপোনালোকে ব্ৰাইডেল ৱেৰ বুলি নহয় চবেই পিন্ধিব পাৰে যাৰ যোনে যেনেকুৱা ধৰণৰ পিন্ধি ভাল পায় ইউনিক দেখিব বিচাৰে আজিকালি চবেই নিজকে ইউনিক লগাটো বিচাৰে আপোনালোকে ল'ব পাৰে আৰু এইটো প্ৰাইচটো হৈছে অনলি 5,800 5,800 টকা অনলি 5,800 এই ডাঙৰ এটা ডাঙৰ চাইজৰ জাপি হয় চাব পাৰে জাপিটো কিন্তু সৰু চাইজ নহয় মিডিয়ামো নহয় বিগ চাইজ জাপি য'ত মেইন গল্ডেন বিটছ থাকিব অনলি 5,800 যদি লাগে স্ক্ৰীনশ্বট কৰি পেলাই মোক হোৱাটছএপ কৰিব মোৰ নম্বৰ দি থোৱা আছে লিমিটেড ষ্টক বুক হৈ যাব কাৰণ আজি যিটো অফাৰত আছে চ' সেইকাৰণে পিছত নাপাব পাৰে এইটো এটা হয় ছেইম তেনেকুৱা ইয়াত গল্ডেন বিটছৰ জেগাত ৰঙা বিটছ দিয়া হৈছে এনেকুৱা হ'ব বিৰাট ধুনীয়া চাদৰ মেখেলাযোৰ লগত পিন্ধিলে আপুনি গম পাব এই লুকটো কেনেকুৱা লাগিব এইযোৰ ছেইম ফুলি এনেকুৱা ডাঙৰ ফুলিযোৰ এটা জাপিটো বিৰাট ডাঙৰ চাইজৰ জাপি ফুলি হয় আৰু এনেকুৱা হ'ব হাৰ ছেট এইখিনিৰ পৰা এনেকুৱা হ'ব ছেইম প্ৰাইচ 5,800 5,800 যদি লাগে স্ক্ৰীনশ্বট কৰিব এনেকুৱা মোৰ ওচৰত 2 to 3 পিচ এট প্ৰেজেণ্ট এভেইলেবল আছে আৰু এটা ডিজাইন দেখাইছোঁ বহুত ধুনীয়া এটা ডিজাইন বহুত ধুনীয়া দেখাই দিছোঁ মই ইয়াৰো মোৰ ওচৰত 1 পিচ এভেইলেবল আছে যিহেতু অলমষ্ট চব বুক হৈ গৈছে চ' এইটো কাৰণে যদি আপোনালোকক ইনষ্টেণ্ট বুক কৰিব লাগে তেতিয়াহ'লে আপোনালোকে মোক আগতীয়াকৈ জনাই দিব এইটো এনেকুৱা হ'ব বিগ চাইজ এইটো অলপ জালি টাইপৰ কাটিঙত ডিজাইনত বনোৱা হৈছে জাপিটো এনেকুৱা বিৰাট ডাঙৰ চাইজ চাব পাৰে আৰু ইভেন ফুলিযোৰ তেনেকুৱা ছেইম হ'ব এইটো টাইপৰ ছেইম ফুলি ডাঙৰ চাইজৰ ফুলি হ'ব ছেইম প্ৰাইচ যিটোৱে নলওক আপোনালোকে 5,800 অনলি 5,800 যদি লাগে স্ক্ৰীনশ্বট কৰিব এনেকুৱা চবৰে মোৰ 1 পিচকৈহে এভেইলেবল আছে যিহেতু চব বুক হৈ গৈছে অলমষ্ট কাৰণ মই আপোনালোকক আগতে কৈছোঁ ইউটিউবত অহাৰ আগত মই সদায় ফেচবুকত মোৰ হোৱাটছএপৰ ষ্টেটাছত দিওঁ তাৰপাছত মোৰ পেজ আছে ৰাজশ্ৰীজ কালেকশ্যন বুলি তালৈ আহোঁ চ' সেইটো কাৰণে যিখিনি থাকে ধৰক অলমষ্ট বুক হৈ যায় চ' মই দেখাই থাকোঁতে যদি আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক দি দিয়ে তেতিয়া আপোনালোকে এইটো ল'ব পাৰে তাৰপাছত আৰু মই কিছুমান আৰু এটা ছেট দেখাইছোঁ বিৰাট ধুনীয়া ইউনিক ছেট এইটো মোৰ অফাৰত আছে যদি আপোনালোকে অফাৰ প্ৰাইজত ল'ব লাগে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনশ্বট কৰিব বিৰাট ধুনীয়া এইটো এনেকুৱা দুটা আছে এটা অলপ ডাঙৰ হ'ব জাপিটো যিহেতু এইটো বহুত দেখিছে আজিকালি চবেই পিন্ধে এনেকুৱা টাইপৰ ডাঙৰ এনেকুৱা টাইপ হ'ব বিৰাট ধুনীয়া চাব পাৰে কিমান ডাঙৰ হয় আৰু ইভেন ইয়াৰ ফুলিযোৰ এনেকুৱা হেঙিঙত হ'ব আৰু যদি আপোনালোকক এনেকুৱা হেঙিং ফুলিত লাগে
তেতিয়াহ'লে ইয়াৰ প্ৰাইচটো হ'ব 3800 আৰু যদি এনেকুৱা হেঙিং ফুলি নালাগে এনেকুৱা চিম্পল ইয়াতকৈ অকণমান কম ফুলিত লাগে মানে ইয়াতকৈ সৰু ফুলিটোত লাগে তেতিয়াহ'লে 3600 3600 যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব এনেকুৱাত লাগিলে আপোনাৰ 3600ত পাব এইযোৰ ফুলিৰ লগত আৰু যদি আপোনালোকে এইটোৰ লগত এনেকুৱা ফুলি লয় তেতিয়াহ'লে ইয়াৰ প্ৰাইচটো হ'ব 3800 3800 এনেকুৱা ডাঙৰ ফুলি লাগিলে 3800 আৰু যদি আপোনালোকৰ ইয়াৰ লগত হেঙিং ফুলি লাগে তেতিয়াহ'লে 3600 যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব লিমিটেড ষ্টক ওৱান পিচ এভেইলেবল আছে যিটো নিউ কালেকশ্যন হয় বহুত ধুনীয়া আৰু এনেকুৱা এটা ছেম ডিজাইন এটা ৰেডত হ'ব এইটো ক্ৰিষ্টেল মণি আছে এইটো 3600 3600 বিৰাট ধুনীয়া ৰঙা ক্ৰিষ্টেল মণি আছে মাজত ডাঙৰ জাপি হ'ব চকাৰ টাইপ হয় ফুলিযোৰ এনেকুৱা ডাঙৰ টাইপৰ হ'ব 3600 যদি লাগে স্ক্ৰীনশ্বট দিব এইবোৰ চব আজি অফাৰ দিয়া হৈছে 3600কৈ হয় যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব মই বাৰে কৰি থাকোঁ পিছত আপোনালোকে অৰ্ডাৰ দিলে মোৰ ভিডিঅ'টো যেতিয়া পিছতকৈ পায় তেতিয়ালৈকে অলৰেডি চ'ল্ড আউট হৈ যায় চ' সেইটো কাৰণে মই আপোনালোকক দেখুওৱা সময়তে আপোনালোকক মই কৈ দিওঁ কোনটো এতিয়া অফাৰত আছে চ' অ'কে মই এইখিনি দেখালোঁ এতিয়া মই অলপ যাওঁ আপোনাৰ গলপতা কালেকশ্যনলৈ গলপতাৰ অফাৰত আছে বহুত কম প্ৰাইজত আছে যদি লাগে ইনষ্টেণ্ট বুক কৰিব ষ্টাৰ্টিঙত মই এটা গলপতা দেখাইছোঁ যিহেতু চাগে আপোনালোকে চাইছিলে চাগে এনেকুৱা ভিডিঅ'বোৰ মই আকৌ দেখাই থাকোঁ এনেকুৱা কিছুমান গলপতা আছে এইবোৰ টাইপৰ গলপতা বিৰাট ধুনীয়া এনেকুৱা টাইপৰ গলপতা হ'ব এইবোৰ টাইপৰ এনেকুৱা আৰু এইযোৰ হৈছে ইয়াৰ ফুলি ইয়াৰ প্ৰাইচটো হৈছে অনলি 2300 লটকন আছে তেনেকৈ তলপিনে 2300 টকা এতিয়া অফাৰ দিয়া হৈছে খালি এনেই 2600কৈ হয় বাট এতিয়া অফাৰৰ কাৰণে অনলি 2300 যদি আপোনালোকক লাগে ইনষ্টেণ্ট বুক কৰিব সেই তেনেকুৱা চিমিলাৰলি আপোনালোকৰ এনেকুৱা যদি ৰঙাত লাগে এইবোৰ যদি এনেকৈ হেঙিং ৰঙাত লাগে 2300 2300 টকা যদি লাগে স্ক্ৰীনশ্বট কৰিব এইবোৰ অকল 2300 টকা চব অফাৰ প্ৰাইজত দিয়া হৈছে আৰু এটা দেখাই দিছোঁ মই যিহেতু গলপতা কালেকশ্যন বহুতখিনি আছিলে বাট এতিয়া অলমষ্ট শেষ হ'বলৈ হ'ল চ' যদি আপোনালোকক লাগে এতিয়া স্ক্ৰীনশ্বট কৰি থ'ব এইটো এটা আছে গলপতা চাব পাৰে এনেকুৱা হ'ব এনেকুৱা চিম্পল গলপতা এটা হ'ব আৰু ফুলিযোৰ এনেকুৱা হেঙিঙত হ'ব 3200 3200 যদি লাগে স্ক্ৰীনশ্বট কৰিব এনেই 3600 হয় বাট এতিয়া অফাৰ দিয়াৰ কাৰণে 3200 যদি লাগে স্ক্ৰীনশ্বট কৰিব আৰু এনেকুৱা বাটাৰফ্লাই আছে এইবোৰ 2300 যদি লাগে স্ক্ৰীনশ্বট কৰিব চব অফাৰ থাকোঁতে যদি আপোনালোকক ল'ব লাগে তেতিয়াহ'লে আপোনালোকে মোক দেখাই দিব ফটোকেইটা আৰু বহুত আছে মই দেখাই যাম যিমানখিনি পাৰোঁ এইটো এটা আছে মাল্টি কালাৰ চাব পাৰে গলপতা এইবোৰ ৰূপত বনোৱা গ'ল্ড পলিচ হয় মাল্টি কালাৰ 2300 টকা অকল মাত্ৰ 2300 টকা চিলভাৰৰ হ'লে গেৰাণ্টি থাকে ৰিপলিচেবল হয় যদি লাগে আপোনালোকে মোক ইনষ্টেণ্ট বুক কৰিব আৰু এইবোৰ আছিলে চিম্পল পাটৰ এনেকুৱা 2300 টকা অনলি 2300 যদি লাগে স্ক্ৰীনশ্বট কৰিব আৰু এটা দেখাইছোঁ বিৰাট ধুনীয়া যিটো মই বহুতেই ল'লে মোৰ পৰা বাট এতিয়া মোৰ ওচৰত অকল ওৱান পিচ এভেইলেবল আছে এইটো বিৰাট হেভি হয় আপোনালোকে পাৰ্টিকুলাৰলি এটা কাপোৰ পিন্ধিলে আপোনালোকৰ ইউনিক লাগিব বিচাৰে চবেই চ' তেতিয়া আপোনালোকে পিন্ধিব পাৰে ইউনিক যদি আপোনালোকক লাগে ইউনিক হ'বলৈ এনেকুৱা বিৰাট ধুনীয়া এটা হেঙিং হয় চাব পাৰে এনেকুৱা লাগিব পিন্ধিলে এইটো টাইপৰ বিৰাট ধুনীয়া ইউনিক লাগিব আৰু ইভেন ইয়াৰ ফুলিযোৰ এনেকুৱা হেঙিঙত হ'ব 3600 3600 যদি লাগে স্ক্ৰীনশ্বট কৰিব অনলি 3600 বহুত ছেট আছে একচুৱেলি দেখাই শেষ নহ'ব আজি যিমানখিনি পাৰোঁ দেখাই যাম এইটো এটা আছে মাল্টি কালাৰত চিলভাৰ বেছ গ'ল্ড পলিচৰ হয় এনেকুৱা ইয়াৰ প্ৰাইচটো হৈছে অনলি 2400 2400 যদি লাগে স্ক্ৰীনশ্বট কৰিব আৰু এটা দেখাইছোঁ মই এনেকুৱা হ'ব এইটো টাইপৰ
ইয়াৰ প্ৰাইচটো হৈছে 2400 যদি লাগে স্ক্ৰীনশ্বট কৰিব অনলি 2400 ইয়েৰিংযোৰ এনেকুৱা হ'ব 2400 আৰু বহুত কালেকশ্যন আছে এনেকুৱা জেঠী পতা গলপতা যিবোৰ আগত আছিলে আপোনালোকে চাব পাৰে সেইবোৰো আছে 2600কৈ হ'ব আৰু এটা আছে এইটো দুগদুগী গলপতা এনেকুৱা হ'ব 2500 টকা অনলি 2500 যদি লাগে স্ক্ৰীনশ্বট কৰিব ফুলিযোৰ এনেকুৱা চিম্পল টপত হ'ব 2500 গলপতা বহুত কালেকশ্যন আছে এইবোৰ চব 2300কৈ আছে আপোনালোকে ফটো মাৰি মোক দেখাই দিব যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক দেখাব তাত মই আপোনালোকক দেখাই দিম আৰু দুগদুগী কিছুমান গলপতা মই দেখাইছিলোঁ 2300 এইবোৰ আছে এনেকুৱা হ'ব এই টাইপৰ গলপতা হ'ব আৰু এনেকুৱা টপ হ'ব এনেকুৱা টপ হ'ব আৰু এইটো প্ৰাইচটো হৈছে অনলি 2300 টকা অকল 2300 টকা হ'ব ইয়াৰ প্ৰাইচ যদি লাগে স্ক্ৰীনশ্বট কৰিব আৰু যদি এনেকুৱা হেঙিঙত হয় 3200 যদি লাগে স্ক্ৰীনশ্বট কৰিব 3200 জুমকা থকা দুগদুগী গলপতা চব অফাৰত দিয়া হৈছে যদি লাগে স্ক্ৰীনশ্বট কৰিব আৰু বহুত আছে মই আজি নেদেখাওঁ আপোনাক কাৰণ মই যিমানখিনি পাৰোঁ মই অলপকৈ দেখাই দিছোঁ কাৰণ মই আৰু চব অলপ পিছতহে দেখাব পাৰিম যিমানখিনি পাৰোঁ মই ইয়াতে দেখাই দিছোঁ আপোনালোকে ফটো দিব মোক বা আপোনালোকে মোক হাই বুলি হোৱাটছএপত দিব তেতিয়ালৈকে মই যিখিনি মোৰ অফাৰত আছে মই চব ইয়াতে দেখাই দিম অ'কে দেন মই আজি ইমানটো দেখাইছোঁ নেক্সট মই আৰু ইভিনিঙত আকৌ এটা ভিডিঅ' আপোনালোকৰ ওচৰত দিম শ্বৰ্টলি মোক এইফালে যাব লগা হ'ল সেইটো কাৰণে মই আজি ইমানখিনি দেখাই দিলোঁ নেক্সট মই আকৌ আহিম ইভিনিঙত আকৌ আপোনাক দেখাই দিম চ' যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব চ' টিল দেন বাই হেভ এ নাইচ ডে